এভৰিৱান আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ এইটো ভিডিঅ' চাই যাতে ভাল পায়। এইটো ভিডিঅ' চাই থাকক শেষলৈকে। যাব ওলাইছোঁ ক'ৰবাত যাম। ক'ৰবাত যোৱা? আমাৰ পেট ফালে যাম। ডান্স কৰিবলৈ যাওঁ। ডান্স কৰি যাম। ডান্স স্কুল বুলি কোৱা। ডান্স স্কুল। ডান্স স্কুলত যাব। আমাৰ পুতু আজিৰ পৰা ডান্স স্কুলত যাব। ডান্স স্কুলত লৈ যাম এতিয়া ন মই। এইটো কাক লগ পাই গ'লো? মোক বোলাবা আহি গ'ল না হা, মোক নিবলৈ আহি গ'ল। বলা বলা বহুত দিন থাকিলে মোক নিব আহি গ'ল, মই নাযাওঁ। এতিয়া আমি সোমাইছোঁ এয়া বিশালত। এতিয়া মই পুতু তাৰ ডান্স ক্লাছ শেষ, মোক নিবলৈ আহিছে একদম মানে সুদূৰ মিছামাৰীৰ পৰা। আজি নাযাম, মই কাইলৈ যাম। আজি থাকি লওঁ আৰু মজাকৈ, কাইলৈ যামগৈ। বাই বাই। ঘৰলৈ যামগৈ কাৰণে কিবা কিবি মানে বস্তু অলপমান কিনিব আহিছোঁ এয়া বিশালৰ পৰা। কিবা কিবি লৈ লওঁ আৰু যোগাৰ, ঘৰৰ বস্তু বাৰু। চবেই বস্তু চোৱাত বিজি, বিচাৰি ফুৰিছে চবেই। আমাৰ পুতুৱে খেলা বস্তু চাই তৎ পোৱা নাই। এইকেইটা ভাল লাগিছে কুৰ্তিকেইটা। এতিয়া আমি যাব লৈছোঁ ফুৰিবলৈ। কাইলৈতো ঘৰলৈ যামগৈ, সেইকাৰণে আজি অলপমান মানে ফুৰি লওঁ আৰু কালি এপাৰ আৰু ঘৰতে সোমাই থাকিম যেন। চাই থাকক ভিডিঅ'টো। যাব নিদিয়ে নেকি বাৰু বাৰু? এইখন নতুন দলঙত একে এণ্ট্ৰি মাৰিলোঁ। নিদিয়ে চাগে দেই এইপিনে যাব, মানুহবিলাক ৰখি আছে। এয়া আমি একে নতুন ব্ৰিজৰ ওপৰত উঠি আছোঁ, কিন্তু আমাক আগলৈ যাবলৈ নিদিয়ে। সেয়ে কিবা পুলিচে চেকিং কৰি আছে। কিবা বনাই আছে চাগে আগপিনে ন, কিবা বনাই আছে চাগে। দলংখন কমপ্লিট হোৱা নাই, সেইকাৰণে গাড়ীবিলাক চলিব দিয়ে নাই। এনেই যাবলৈ দিছিলে নেকি 15 আগষ্ট, আজিতো সেইটোও যাবলৈ দিয়া নাই। কেনেকুৱা লাগিছে? নিজকে কুৰকুৰিকে চকু তকু ফুলাই আহিছে। বহুত ধুনীয়া হয় জেগাখিনি, বহুত ধুনীয়া লাগে। সেয়া এতিয়া আমি যামগৈ আৰু ন, যামগৈ। একদম ফটো উঠিবৰ কাৰণে একদম ধুনীয়া ধুনীয়া জেগা আছে একদম। যামগৈ, সেইকাৰণে আজি একদম ফুৰি লৈছোঁ আৰু কালিৰ পৰা একদম ঘৰতে সোমাই থাকিব লাগিব। আৰু ইমান দিন মানে থাকিলোঁ ন, এতিয়া একদম অলপো মানে একে যাব মন নাই যোৱা, একদম মন নাই যোৱা একদম। তেওঁ যেন তেন যাম আৰু। আগৰ জন্মত যে মই ইয়াক মানে মই ল'ৰা হৈ কিনে ইয়াক ছোৱালী বনাই কিনে মই বিয়া পাতি আনিম আৰু মাকৰ ঘৰলৈ এদিনো যাব নিদিওঁ। একদম মানে কিবা লাগি আছে, ইমান দিন থাকিলোঁ। আৰু যে মানে বিয়া হোৱা বেছি দিন হোৱাও নাই ন, সেইকাৰণে মানে
লগাও নাই অলপ তোমাৰ বৰ হাঁহি ওলাইছে লৈ যাব যে এতিয়া ঘৰলৈ বৰ ভাল লাগিছে তাক যেতিয়া লৈ আহিব কোনোবাই ঘৰলৈ তেতিয়া ভাল লাগিছে চাহ খাব আহিছোঁ চাহ কোনোদিনাখন টাউনত আহিছে খাম আজি প্ৰথমবাৰৰ কাৰণে এতিয়া আমি টাউনত ফুৰি আছোঁ নহয় এইটোত পূজা হৈ থাকে কিবা কিবি কি খাবা চিকেন পকৰা তুমিয়ে দিলা মোক ঘূৰি আহি কিনে সিহঁতৰ ঘৰ পালোঁ সেইদিনাখন আহিছিলোঁ যে সিহঁতৰ ঘৰলৈ কিবা এটা বস্তু এৰি থৈ গ'লোঁ নাথাকে আৰু আজি নাথাকোঁ আৰু সেইদিনাখন আহি মানে কিবা এৰি থৈ গ'লোঁ সেইটোকে নিবলৈ আহিছোঁ নহয় এই এটিএমখন এৰি থৈ গ'লোঁ সিহঁতৰ ঘৰত আহি এতিয়া কাইলৈ যাম চব খাই আছে আইচক্ৰীমো খাইছে দুটা দুটা বস্তু টেষ্ট আছে ঠিক আছে একদম আৰু কিমান দিনৰ পিছত লগ পাম ঠিক নাই আৰু যাম আৰু হা ঘৰ আহি পাই গ'লোহি আজি কাইলৈ যামগৈ কাৰণে আজিলৈকে স্পেচিয়েল খানা বনি আছে ন খাবা নোখোৱা ভোক লাগিছে নাই অঁ পুতুৱে খাই এয়া মাংস খাই আছে ন হা কি খাই আছা মাংস খাই আছে আমাৰ খানা বনি আছে মায়ে বনাই আছে মই নাই বনাব মই মাত্ৰ আহি পাইছোঁহে বনি আছে ঠিক আছে চাই থাকক ভিডিঅ'টো এয়া চিকেন এয়া আলু ভাজি এয়া দালি আমাৰ ইপিনে আকৌ খালেই ন গুড মৰ্ণিং সকলোকে এতিয়া গা পা ধুই আহি কিনে বহি আছোঁহি এতিয়া আজি আৰু আহি পাই গ'লি সেইটো দিন আৰু ঘৰলৈ যোৱা বেয়া লাগি আছে বহুত বেয়া লাগি আছে আৰু এতিয়া কাপোৰ চাপোৰবোৰ পেকিং কৰিব লাগিব কাপোৰবোৰ পেকিং কৰিবলৈ মানে কাপোৰ ইমান অনা নহয় মই চাদৰ মেখেলা ইমান নানোৱেই বাৰু তাতে চাদৰ মেখেলা আছে বেলেগ কাপোৰ নিয়া নহয় ন চব চাদৰ মেখেলা কেইটা চাদৰ মেখেলা আনাই নহয় ঘৰত আছে বহুত কাপোৰ সেইবিলাকে পিন্ধোঁ আৰু ইয়াত আহিলে চাদৰ মেখেলা ইমান নানো ক'ৰবাত মানে চাদৰ মেখেলা পিন্ধিব লগা হ'লেও মা পায়ে পিন্ধোঁ আৰু তাৰপৰা সেইকাৰণে লৈ নাহোঁ মানে এনেই বেগবোৰ ওজন হয় কাপোৰ নানিলেও মানে মোৰ বেগবোৰ ওজন হ'বই আৰু যাওঁতে এসোপামান কিবা কিবি ভৰাই মানে বেগটো মানে ভৰ্তি কৰি লৈ যাম মানে নাটা হৈ যায়গৈ আৰু লাষ্টত এতিয়া বেগবোৰ পেকিং কৰোঁগৈ আৰু মই মানে এইকেইদিন যিখিনি কাপোৰ পিন্ধিলোঁ সেইখিনি আকৌ ধুনীয়াকৈ ভৰাই থৈ যাব লাগিব মায়ে ধুই কৰি দিছে বাৰু আৰু পিন্ধাৰ লগতে ধুই থৈ দিম যেন সেইকাৰণে ধুব নালাগে আৰু সেইখিনি এতিয়া পেকিং কৰি আৰু ধুনীয়াকৈ ভৰাই দিলেই হ'ল ভৰাই থৈ যাম নহ'লে মায়ে য'ত ত'ত পেলাই কিনে হেৰাই যাব এতিয়ালৈকে মোৰ কিমান কাপোৰ হেৰুৱালে ঠিক নাই মায়ে সেইটো কাৰণে মই নিজে চিজিল লগাই থৈ যাম আকৌ আহিলে আকৌ ময়ে পিন্ধিব লাগিব সেইকাৰণে চাই থাকোঁ কি কৰি আছা কাপোৰবিলাক থৈ যাওঁ পিছত ব্যৱহাৰ হ'ব নেকি অঁ আকৌ আহিলে ইয়াকে পিন্ধো মানুহ কাছে ইয়াকে পিন্ধো সেইকাৰণে এয়া আছে গোটেই ভৰ্তি হৈ গৈছে কাপোৰ গোটেই বেগ গডৰেজত একদম নাতে মোৰ কাপোৰ আৰু এইটো ভৰাইছোঁ এইটো এতিয়া একে চেইন লক হ'ব একদম মই আহিলেহে খুলিব এয়া মই আজি ৰিংকিহঁতৰ ঘৰত আহিছোঁ ৰিংকি ৱাইন বাকিছে আমাৰ সেয়া আজিকালি মানুহৰ একো দিগদাৰেই নাই আজিকালি চব মানে পাই আছে খালি ইয়াত পানী দিছে নাই ইয়াত পানী বেছি দিব নালাগে শিকাই দিব মই একো আইডিয়া নাই এইবিলাকত আমি কামৰূপীয়া নামঘৰৰ ওচৰতে আছোঁ ক'লৈ বা আকৌ খাব আহিছা কি খাব আহিছা মোগলাই টাউনত ঘূৰি ঘূৰি একদম ভোক লাগি গৈছে কিবা খাবলৈ আহিছোঁ আমি দুইটা মানে একদম ঘামি গৈছোঁ আৰু অকণমান পিছত আকৌ ঘৰলৈ যাবলৈ আছেই এতিয়া জল্দি জল্দি কামখিনি কৰি আছোঁ ভাগৰি নাই আৰু কেইটামান কাম আছে তাৰপিছত কৰি কিনে ঘৰলৈ যাম তাৰপিছত ঘৰ যাম এইখন ঘৰৰ পৰা ইখন ঘৰ
ৰোল আহি গ'ল টেষ্টি টেষ্টি মোগলাই ৰোল না চোৱা চোৱা জলদি খা জলদি 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 কেনেকুৱা ভালনে আজি খানা স্পেচিয়েল খিচিৰি খিচিৰি খাবলৈ আমাৰ পুতু বহি আছে না পুতু কি খাবা কি খাবা নাচাই জ্বলা আছে ওলাই একদম ৰেডি যাবলৈ ওলাই মেলি ৰেডি আৰু ইয়াকে পিন্ধি তুমি ওলালা নাই মই আগতে ওলালো তোমাতকে আগতে ক'ৰবাত আলহী খাবলৈ যাম যামহে লাগি আছে একেবাৰে যাম যাম লাগে না আলহী খাব যাম যাম লাগি আছে ক'ৰবাত যাব ওলালো এইটো আমাৰ পুতু মই যাম নহয় ভাত খোৱা দিয়াৰ কাৰণে দেউতাই এটা ৰাগ মই যাম থাক আৰু মানে চুমা খাই যায় কৈছো এই চুনো কা এইপিনে কি কাপোৰখিনি থৈ যাওঁ নেকি ইমান হৈ গৈছে কাপোৰ নানোতে নানোতে গোটেই বেগ একে এসোপামান হৈ গৈছে এতিয়া কিহত নিম ভাবি আছো কি যাবা তুমি কেতিয়া যাবা আমাৰ হ'লে ৰেলত যাবা আমাৰ হ'লে যাবা দেই নে যাবা এতিয়া যাবা নেকি মোৰ লগত বাই কৈ দিয়া বাই কৈ দিয়া এইপিনে বাই কৈ দিয়া এইপিনে বাই কৈ দিয়া ঘৰ আহি পাই গ'লোহি একদম মানে আলহী ঘৰত ফুৰিব অহাৰ নিচিনা লাগিছে মানে ঘৰটো দেখি কিনে আৰু মানে বেয়া লাগিছে মানে ক'ত আহিছোঁ কাইলৈ মানে গুচি যাম নেকি এনেকুৱা লাগি আছে বস্তুবোৰ এসোপা সামৰিব আছে এইবিলাক এয়া আমাৰ খাদ্য হয় আৰু সেইপিনেও বেগবিলাক খোলাই নাই সেইবিলাক উলিয়াব আছে এটা এটাকৈ চব অৰিজিনেল ড্ৰেছ এতিয়া লগাই ল'লোঁ একদম ইমান দিনা চাদৰ মেখেলা নিপিন্ধি একদম অভ্যাসটো মানে একদম নোহোৱাই হৈ গৈছিলে আজি একদম কিমান দিনৰ পিছত পিন্ধিছোঁ ঠিক নাই ঘৰত পিন্ধিছোঁ যদিও ইমান সময় পিন্ধা হোৱা নাই ন অলপ সময়ৰ কাৰণে পিন্ধি কিনে খুলি থৈছে এতিয়াতো পূৰা একদম ননষ্টপ পিন্ধি থাকিব লাগিব ন সেইটো কাৰণে আৰু এইটো ভিডিঅ' ইমানতে মই সামৰণি মাৰিছোঁ আশা কৰোঁ সকলোৱে চাই যাতে ভাল পায় আৰু এতিয়া একদম ভিডিঅ' কৰি থাকিব একদম মন নাই যোৱা এইবিলাক বহুত কাম আছে আৰু বহুত মানে চাফা কৰিবলৈ আছে এইবিলাক কৰি লওঁ কৰি মেলি আকৌ ভাত বনাবলৈ আছে ঠিক আছে আকৌ নেক্সট আৰু এটা ভিডিঅ' সৈতে আপোনালোকক লগ পাই আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'টো বাই বাই